Hello everyone, welcome back to my channel. আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লে আৰু এই কেদিন আমি সৰু মাছ খাই আছিলো আৰু তাৰে অলপ বাকি থাকি গৈছিলে তো তাকে ভাবিছো ৰাতিলৈ অলপ পাতত দিয়ে বনাও আৰু এইবোৰ যিবোৰ মই এতিয়া চিঙি আছো এই গুটেবোৰ মোৰ শহুৰ দেউতা আৰু হাহুমাই কৰা গাৰ্ডেনিং সো বলক তেতিয়াহলে ভিডিঅ'টো স্টাৰ্ট কৰো কলপাতখন আসলতে এনেকে অলপ জুইত হেকি দিলে ফাটি নাযায় সো সেইভাবে দি মাছ কিটা অবশ্যে হাহুমাই আগতেই মেৰিনেট কৰি থৈছিলে অলপ নিমখ হালধি আৰু অলপমান সৰিয়হৰ তেল দি এতিয়া সেইভাবে মই ইয়াত কোনো ধৰণৰ তেল দিয়া নাই পিয়াজ জলকীয়া আৰু অকনমান থেতেলিয়াই লোৱা নহৰু দি লৈছো আৰু এতিয়া ৰ‍্যাপ কৰি লম অবশ্যে জুইত বনালে সোৱাদটো বেছিকৈ আহে বাট ইমান গৰম পৰিছে সেই কাৰণে গেছতে এনেকে দি লৈছো কি ধুনীয়া স্মেল ইয়াত আসলতে অলপ বিলাহী দি দিয়া হলে সোৱাদটো আৰু বেছিকৈ আহিলেহেঁতেন কিন্তু জিঞ্জুলৈও খানা বনাবলগীয়া হ'ল সেই কাৰণে লৰালৰিত মই পাহৰি গলো কিন্তু এনেকেও বাৰু বহুত বেছিয়ে ভাল লাগে খাই আপোনালোকেও এবাৰ ট্ৰাই কৰিবচোন সিম্পল হয় বাট টেষ্টি হয় খাবলৈ এনেকেও বাৰু বহুত বেছিয়ে ভাল লাগে এতিয়া ইয়াৰ ওপৰতে অলপমান সৰিয়হৰ তেল দি লম আৰু এয়া নেমু অলপো চেপি দিছো অৱশ্যে মই গোল নেমু ব্যৱহাৰ কৰিছো হাহুমায়ে কৈছে কি তেওঁ মাছ কিটা দেখি অলপমান আপঙো খাব এয়া আমাৰ মিচিঙত নগিন আপং বুলি কয় বহুতে হয়তো খাই পাইছেই আৰু এইটো কাঁহৰ বাটি প্ৰায় 40-50 বছৰীয়া পুৰণা মোৰ হাহুমায়ে তেখেত বিয়া নহওঁতেই লোৱা 40 নে 50 টকাতে আৰু ধন্যবাদ মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক আকৌ লগ পাম তেতিয়াহলে আজিলৈ আহো বাই